Hello friends, welcome back to my channel jalakia Assamese kitchen. Please like, comment, share and subscribe. বন্ধুসকল মই আজি আপোনালোকৰ মাজলৈ এটা পনীৰ ৰেচিপি আগবঢ়াই দিম। যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পায় তেনেহলে লাইক কৰিব, কমেন্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ ভিডিওটো প্ৰথমবাৰ কাৰণে চাইছে তেন্তে কাষতে থকা যেটো বেল আইকন আছে দবাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তাৰ বাবে মই লৈছো এয়া প্ৰায় 200 গ্ৰাম মান পনীৰ লৈছো। এয়া আদা নহৰু আৰু কেঁচা জলকীয়াৰ সৈতে এটা মিক্সাৰ দি পেষ্ট বনাই লৈছো আৰু সৰু সৰুকৈ মই এটা আলু কাটি লৈছো আৰু দুটা বিলাহী কাটি লৈছো আৰু এয়া বন্ধুসকল তাত দিবৰ কাৰণে মই মটৰ বইল কৰি লৈছো কুকাৰ ধুনিয়াকৈ। এতিয়া আহকচোন ভিডিওটোৰ পাছৰ অংশলৈ যাওঁ। কেৰাহীটো ইয়াত পাতি গৰম কৰি লম। কেৰাহীটো যেতিয়া সম্পূৰ্ণ গৰম হ'ব তেতিয়া তেল দি মই আলু আৰু পনীৰখিনি ফ্ৰাই কৰি লম পিঠকে। কেৰাহীখন সম্পূৰ্ণৰূপে গৰম হৈ গ'ল। এতিয়া মই তেল দিম। আলুখিনি আৰু পনীৰখিনি ফ্ৰাই কৰিবৰ কাৰণে এয়া মই তেল দিলোঁ। তেলটো যেতিয়া সম্পূৰ্ণ গৰম হৈ উঠিব তেতিয়া মই আলুখিনি দি দিম। তাৰপিছত আলুখিনি নমাই আকৌ পনীৰখিনি ফ্ৰাই আলুখিনি অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। যেতিয়া আলুখিনি সম্পূৰ্ণ ৰঙচুৱা হৈ যাব তেতিয়া এক্সট্ৰাকৈ মই আলুখিনি উঠাই পুনৰ পনীৰখিনি ফ্ৰাই কৰি ল'ম। এতিয়া আলু ফ্ৰাই হৈ আছে। এয়া আলুখিনি ফ্ৰাই কৰা সম্পূৰ্ণ হৈ গ'ল, ৰঙচুৱা হৈ গ'ল। এতিয়া ৰঙচুৱা হোৱাৰ পিছত মই এতিয়া ধুনীয়াকৈ এইটো এটা বেলেগ বাচনত কাঢ়ি ল'ম। এনেদৰে আলুখিনি ফ্ৰাই দিবলৈ ভাল হয় খাবলৈ। এয়া আলু ফ্ৰাই কৰা হৈ গ'ল। এতিয়া বন্ধুসকল একেখিনি তেলতে মই পুনৰ পনীৰখিনিও ফ্ৰাই কৰি ল'ম। পনীৰ ফ্ৰাই হৈ আছে। ঠিক একেটা পদ্ধতিৰে পনীৰখিনি অলপ ৰঙচুৱা হোৱালৈকে মই এনেকৈ ফ্ৰাই কৰি ল'ম। এয়া বন্ধুসকল পনীৰখিনি সম্পূৰ্ণ ফ্ৰাই কৰা হৈ গৈছে। ধুনীয়াকৈ ৰঙচুৱা পৰি গ'ল পনীৰখিনি। এতিয়া মই পনীৰখিনিও কাঢ়ি ল'ম ধুনীয়াকৈ। এয়া পনীৰখিনি ধুনীয়া হৈ গৈছে ফ্ৰাইটো, কালাৰটো উঠি গৈছে। এয়া বন্ধুসকল মই এক্সট্ৰাকৈ তেল ইউজ নকৰোঁ। যিখিনি তেলতে মই পনীৰখিনি ফ্ৰাই কৰি লৈছিলোঁ সেই একেখিনি তেলতে মই বনাম। এতিয়া মই ইয়াত তেজপাতৰ সৈতে পিঁয়াজ কটা পিঁয়াজ দি দিলোঁ। এতিয়া তেজপাতৰ সৈতে কটা পিঁয়াজ দি দিলোঁ। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা কৰালৈকে এনেকৈ ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ইয়াত অকণমান এয়া দালচেনি মই খুন্দনাত খুন্দি লৈছিলোঁ, ইয়াৰ অকণমান দি দিম। তাত গৰম মছলা এনেকৈ খুন্দি লৈছিলোঁ, এতিয়া অকণমান দি দিম ইয়াতে। এতিয়া ধুনীয়াকৈ লৰাই থাকি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে। এতিয়া পিঁয়াজটো ৰঙচুৱা হৈ গৈছে অলৰেডি। এতিয়া মই যিখিনি আদা নহৰুৰ পেষ্টটো বনাই লৈছিলোঁ সেইখিনিও দি দিলোঁ ইয়াতে। এতিয়া একেটা পদ্ধতিৰে মই এনেকৈ লৰাই থাকিম সম্পূৰ্ণ মছলাখিনি ৰঙা হৈ যোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া হৈ আছে, ফ্ৰাই হৈ আছে। আদা নহৰু আৰু পিঁয়াজ তেজপাত সম্পূৰ্ণ এনেকৈ ফ্ৰাই কৰি ল'ম।
এতিয়া সম্পূৰ্ণ হৈ গৈছে, ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াত হালধি দিম। এয়া হালধি দিলোঁ। এতিয়া ইয়াত আগতে কাটি লোৱা বিলাহীখিনি দি দিম। এতিয়া বিলাহীখিনি সম্পূৰ্ণ গলি যোৱালৈকে এনেকৈ ভাজি থাকিম। বিলাহীখিনি গলি মছলাখিনিৰ সৈতে মিলি গ'ল। এতিয়া মই ইয়াত আগতে বইল কৰি লোৱা মটৰখিনি ঢালি দিম। এয়া মটৰখিনি দি দিছোঁ ইয়াত। মটৰখিনিও ভালদৰে মছলাখিনিৰ লগত এনেদৰে মিলাই দিম। এতিয়া ইয়াত জিৰা গুড়ি দিম। জিৰা গুড়ি দিছোঁ। বেছিকৈ দিলেও বেয়া হয়, সেইটো কাৰণে কমাই দিছোঁ। আৰু 1 চামুচ দিম। সোৱাদ অনুসৰি নিমখ দিছোঁ। লগতে যিখিনি আলু ফ্ৰাই কৰি লৈছোঁ সেইখিনি ইয়াত ঢালি দিলোঁ। তেতিয়া ইয়াত মই পানী দিম আলুখিনি সিজিবৰ কাৰণে। গৰম কৰি লোৱা পানী দিছোঁ। যেতিয়ালৈকে আলুখিনি সিজি নাযাব তেতিয়ালৈকে মই এনেদৰে পানী দি ঢাকি ৰাখিম প্ৰায় 5 মিনিটমান সময়। এতিয়া সম্পূৰ্ণ হৈ গৈছে, আলুখিনি সিজি গ'ল ধুনীয়াকৈ। এতিয়া মই ইয়াত ফ্ৰাই কৰি লোৱা যিখিনি পনীৰ লৈছিলোঁ সেইখিনি মই ইয়াত ঢালি দিম। পনীৰখিনি ইয়াত ঢালি দিছোঁ। তাৰপিছত এতিয়া ভালদৰে লৰাই দিম। এতিয়া ইয়াত
মছলা দি দিম। এতিয়া বজাৰৰ পৰা কিনি অনা পনীৰ মছলা দিছোঁ। মছলাখিনি মিলাই দিছোঁ। এতিয়া ইয়াত মই 2 চামুচ বাটাৰ দি দিম। এয়া দেখিলে বাটাৰ দি দিম। বাটাৰ দিয়াৰ পাছত সম্পূৰ্ণকৈ এয়া মিলাই দিছোঁ। এতিয়া এনেকৈ আৰু 5 মিনিট সময় মই কম ফ্লেমত ঢাকি ৰাখিম। কম সময়ৰ ভিতৰতে এয়া মটৰ পনীৰ ৰেচিপি হৈ গ'ল। আপোনালোকৰ বন্ধুসকলে এনেকৈ এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা লাগে। মোৰ কণ জলকীয়া নামৰ ইউটিউব চেনেলত আহি পেলাই আপোনালোকে কমেণ্ট কৰি জনাব।